আম আচাৰ থ'ব লৈছোঁ। আম এতিয়া কাটি আছোঁ। এইয়া দেখিছে মোৰ হাজবেণ্ডে কাটি আছে। আম কাটি আছে, মই কাটিলোঁ অলপ, তাৰপিছত হাজবেণ্ডক কাটিব দিছোঁ। এতিয়া জলকীয়াখিনি ধুই পিনে ঠাৰিকেইডাল এৰুৱাই লৈছোঁ। ঠাৰিকেইডাল এৰুৱাই লৈছোঁ এতিয়া বৰ্তমান। এখনতে মোবাইল ধৰিবলগীয়া হৈছে, এখনতে এৰুৱাব লগা হৈছে, ধৰি দিয়া মানুহ নাই। এতিয়া বৰ্তমান জলকীয়া ঠাৰিখিনি এৰুৱা হৈ গৈছে। এতিয়া আমখিনি আৰু জলকীয়াখিনি ৰ'দত শুকাবৰ কাৰণে দিম। আমখিনি এয়া দেখিছে মেলি লৈছোঁ। তাৰপিছত এতিয়া জলকীয়াখিনি দি দিম তাত শুকাবৰ কাৰণে। জলকীয়া বেছি নাই, অলপ, আমো অলপ, কাৰণ আম কিনি আনিবলগীয়া হৈছে। এতিয়াতো আম লগা নাই। এয়া চাওক কেনেকৈ থওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। চাৰিদিনৰ পিছত আম ৰেডি। তেল, জলকীয়া, মছলা দি মই সানি থৈছোঁ ভালদৰে। এতিয়া বৈয়ামত ভৰাই দিব লাগে। ভৰাই দিওঁ। আচাৰখিনি চাই বৈয়ামটো ডাঙৰে হৈ গৈছে বেছি। কেনেকুৱা লাগিছে আপোনালোকে জনাব আমৰ আচাৰখিনি। ড্ৰাই হৈ গৈছে, পৰি গৈছে অলপ। টেমাটো বহুত বেছি ডাঙৰ হৈ গৈছে, মানে সৰু টেমা নাই, ডাঙৰটোতে ভৰাই দিছোঁ। ভৰাই হৈ গ'ল আৰু অলপ বাকী আছে। তেল মছলা লাগিয়ে আছে, কেৰাহীখনত এতিয়া ঢালি দিব লাগিব। এই ঢালি দিছোঁ। ইয়াত দেখিছে কিমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। খাবলৈ কিমান টেষ্টি হয় নাজানো বাৰু, দেখি কিন্তু বহুত ধুনীয়া লাগিছে। বৈয়ামটো ইমানেই ডাঙৰ, আচাৰ তলতে থাকিলে। চাওকচোন কিমান তলতে থাকিলে আচাৰ।